in days to come, 2 মাহ হ'ব পাৰে, 3 মাহ হ'ব পাৰে, এমাহ হ'ব পাৰে, 4 মাহ হ'ব পাৰে, আমি অসমৰ মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যক আমি 10,000 টকা কৈ দিম. It will be an interest free grant. ইয়াত আমি টকা ঘূৰাই নলওঁ, এইটো আমি ডাইৰেক্টলি 10,000 টকা কৈ মহিলা সকলক দিম. নেক্সট যেটো মোৰ মনত ইচ্ছা আছে সেইটো হল মহিলা সকলক আমি 15,000 টকা লোন দিম আৰু আকৌ 10,000 টকা আমি সাবসিডি দিম. And the beneficiary will be 30 lakhs. আমি যদি এই মহিলাখিনিক যেহেতু ফার্স্ট seed money will go from government, first 10,000 seed money will be given by government, second 15,000 will be loan, again 10,000 will be subsidy, and if that 15,000 loan can be given in 7%, out of that again 3.5% we will reimburse. That means আমাৰ মহিলা সকলে সৰু সুৰা উদ্যোগ কৰাৰ এটা বহুত ডাঙৰ সুবিধা লাভ কৰিব. মই নেটফ্ৰিৰ CMD মহোদয়ক অনুৰোধ কৰিম যে আপুনি আমাৰ মহিলা উদ্যমিতা আঁচনিটো ষ্টাডি কৰি লওক and how Netfree and Assam government can join hand in providing further loan to our beneficiary. আমাৰ হিতাধিকাৰী সকলক কেনেকৈ আমি আৰু বেনিফিচিয়াৰী দিব পাৰোঁ. দ্বিতীয়তে আমি অসমৰ যুৱকসকলক 2 লাখ টকা আপফ্ৰণ্ট CM888 আমি তেওঁলোকক গ্ৰান্ট দিম ফৰ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ. আৰু ইয়াতো আমি গ্ৰান্ট দিম সেই সকলক যিসকল অলৰেডি কিবা নহয় কিবা এটা কাম কৰি আছে, অলৰেডি দোজ হু আৰ ইনভলভ ইন সাম ইকনমিক এক্টিভিটিজ. যদি 2 লাখ টকা চৰকাৰৰ পৰা লোন লয় আৰু 2 লাখ টকাৰ ওপৰত তেওঁলোকক যি লোন লাগে, if Netfree comes in and help them, I think আমি বহুতখিনি একেলগে লগ লাগি কাম কৰিব পাৰিম. Central government gives you interest free loan, Assam government can also give you interest free loan, so we can work together on a solid scheme which will have a partnership from both central and state government. And central government যেটো 70 কোটি টকা দি আছে, I can request government of India to increase it little bit more also, so that Netfree's financial bargain can increase over the period.